বলো তথাপি বিয়া হৈ আছে বানপানীত বিয়া কেলা এতিয়া চাব ক'ত ক'ত পানী উঠছে। हेलो दोस्तों, आज मैं देखाम कि बंगा डिस्ट्रिक्ट कत कत बानपानी हो আছে। तो बोलो भिडियो स्टार्ट करूँ। गो তথাপি বিয়া হৈ আছে বানপানীত বিয়া কেলা এতিয়া চাব ক'ত ক'ত পানী উঠছে। আমাৰ গাঁও নহয় গেলা, আমাৰ আলবাল গাঁও হৈছে। পানীয়ে পানী অলপ বৰষুণ দিলেই গেলা পানী উঠি যায়। ঘৰত পানী উঠছে, স্কুল হয় বালৰ স্কুল পানী উঠি গৈছে।
পানী পানী নাই ইয়াতে পানী নাই এই চব ক'ত থাকিব লগা হৈছে উপায় নাই এই ভাঙা চিঙা ডেম ও সাবারিয়া বে এই ডাউন ৰাস্তাটোত পানী উঠা নাই মই পাহাৰত থাকোঁ আমাৰ তাতে পানী উঠি গৈছে ইয়াতে পানী উঠা নাই নদী আছে তথাপি পানী উঠা নাই এটা তিনিআলি নহয় নেকি চাৰিআলি হয় ও সাবারিয়া এনেই নদী কলকাছৰ নাও ডাইৰেক্ট নাও বালৰ নাও চব নাও আছে আমাৰ গাঁৱত পানী এনেকা সেইখান আমাৰ গাড়ী আহি আছে আমি তিনিটা গৈছিলোঁ ফুৰিবলৈ এতিয়া বম এতিয়া গোটেইখিনি কাম আমাৰ গাঁও ডাইৰেক্ট আমাৰ গাঁৱতে বেছি পানী য'ত দেখা হলো হায়েষ্ট বাৰিষাৰে বানত ও বাবু পৰিছেনে মনত তোৰ বাবু গোঠা মাৰিছিলো যে কলৰে নাৱত ধেমালি ধেমালিতে যাওঁ দূৰলৈ ভয়ে ভয়ে আহো ঘৰলৈ বাৰিষাৰে বানত ও দাদা পৰিছেনে মনত তোৰ দাদা বঠা মাৰিছিলো যে কলৰে নাৱত মিঠা মিঠা কথাবোৰ আছেনে মনত
মন যায় উভতি গাঁও তো হে দোস্ত এতিয়া আহি পালো আমাৰ ঘৰত আহি পালো ভিডিঅ'টো চাই যদি ভাল লাগে তেনেহ'লে এটা লাইক আৰু এটা শ্বেয়াৰ কৰিব অ' মাই গড আৰু এনে ধৰণৰ ভিডিঅ' পোৱাৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ছাবস্ক্ৰাইব এই লাল বটনটো টিপ মাৰি দিব টিপ তাৰপিছত বেলেগ আইনটো টিপ মাৰি দিব আমাৰ ঘৰতো পানী বম পানী আছে পাইছোঁ এতিয়া মই ঘৰত যাম এইখিনি আজিৰ ব্লগ মোৰ এইখিনি